শিৱসাগৰৰ নাজিৰাত অসমীয়া জাতিৰ খনিকৰ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ উদ্বোধন কাৰ্যসূচী। নাজিৰাত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত অসম দিৱস উদযাপন। স্বৰ্গদেউ চাওলুং চুকাফা প্ৰতিমূৰ্তি উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। 200 টাই মুলুঙৰ দ্বাৰা টাই পৰম্পৰাগত বানফি পূজা উদযাপন। অসম চৰকাৰৰ বহুকেইজন মন্ত্ৰী বিধায়কৰ অংশগ্ৰহণ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা অসম দিৱসত উপস্থিত থাকে। টাই পৰম্পৰাগত বানফি পূজাত অংশ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। টাই উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বুঢ়াগোহাঁইক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰতিমূৰ্তিৰ উদ্বোধনৰ পাছতে সমদল কৰি নাজিৰা খেলপথাৰৰ মুকলি সভাত অংশ লয় মন্ত্ৰী তথা বিধায়কসকলৰ লগতে অতিথিসকলে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি যিজন পিতৃপুৰুষ চাওলুং চুকাফাই 1228 চনত আমাৰ এই সৌমাপীঠত পদাৰ্পণ কৰিছিল, সেইজনৰ আগমনৰ দিনটো অসম দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত। কাৰণ আগতে চুকাফা দিৱস আছিল, সেই চুকাফা দিৱসটো এজন ব্যক্তি হিচাপে পতা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অসম দিৱস হ'ল, সেই দিনটোতে আমাৰ অসম যে প্ৰতিষ্ঠা হৈছিল, সেই দিনটোৰ পৰাই যে অসম নামৰ উৎপত্তি হৈছিল, এই কথাখিনি প্ৰতিপন্ন হ'ল। আৰু সেইজন পিতৃপুৰুষৰ আজি যি প্ৰতিমূৰ্তি আজি আমাৰ এই নাজিৰা এই মাজমজিয়াত আমাৰ ময়ূৰ গোহাঁই উদ্যোগত এই প্ৰতিমূৰ্তিটো আজি শুভ উদ্বোধন হ'ব। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিব। গতিকে আজি আমাৰ অসমীয়া জাতিটো অকল আহোম জনগোষ্ঠী বুলিয়েই নহয়, অসমীয়া জাতিটোক যিহেতু বিভিন্ন জাতি জনগোষ্ঠীক সামৰি যে এটা বৃহৎ অসমীয়া জাতি গঠন কৰিছিল 1253 চনত চাওলুং চুকাফাই এই চৰাইদেউত স্থায়ী ৰাজধানী পাতি। গতিকে আজি সেই চাওলুং চুকাফাই গঠন কৰা বা গঢ় দিয়া এই অসমীয়া জাতিটো যুগ যুগান্তলৈ যে জীয়াই থাকিব। আৰু সেই চাওলুং চুকাফাৰ আজি দিৱসত বা আজি অসম দিৱসত আজি যিহেতু সকলোৱে মনত ৰাখিব লাগিব যে এটা ঐতিহাসিক দুটা সিদ্ধান্ত ল'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি কৰিলে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে সেইখিনি আমি সফল হ'লোঁ। যিহেতু সেইসকল পিতৃপুৰুষৰ সমাধিস্থলী বিশ্ব দৰবাৰত আজি জিলিকি থাকিব।